নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল dpinfoguide অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত আমাৰ বিদ্যালয়সমূহত অনুষ্ঠিত কৰিব লগা শিশু মেলাৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম। লগতে এই শিশু মেলাতনো কি এক্টিভিটিজ কৰিব লাগিব সেই সম্বন্ধেও জনাবলৈ চেষ্টা কৰিম। সেয়েহে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে আৰু সঠিক পদক্ষেপ সময়মতে গ্ৰহণ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইটো হৈছে যোৱা 17/6/2023 তাৰিখে মৰিগাঁও জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়ক তথা বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক শ্ৰী বুলি গগৈ ভূঞা বাইদেৱে মৰিগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া তথা খণ্ড মিছন সমন্বয়কসকললৈ জাৰি কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি। ইয়াৰ বিষয়টো হৈছে বিদ্যালয় পৰ্যায়ত শিশু মেলা কাৰ্যসূচী ৰূপায়ণৰ সন্দৰ্ভত। ইয়াত প্ৰসংগ নম্বৰ দি দিছে যোৱা 8/6/2023 তাৰিখে সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকৰ তৰফৰ পৰা যি চিঠি আহিছিল প্ৰতিখন জিলালৈ, সেই চিঠিৰ মেমো নম্বৰ অৰ্থাৎ প্ৰসংগ নম্বৰ ইয়াত ৰেফাৰেঞ্চ নম্বৰ ইয়াত দি দিয়া হৈছে। মহাশয়া, ইয়াৰ দ্বাৰা আপোনাক জনাওঁ যে অসম চৰকাৰৰ শিক্ষা বিভাগে চলিত জুন মাহতে প্ৰাক প্ৰাথমিক সংলগ্ন প্ৰতিখন বিদ্যালয়তে শিশু মেলা অনুষ্ঠিত কৰিবৰ বাবে পৰিকল্পনা যুগুত কৰিছে। আপোনালোক অৱগত যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আৰু বুনিয়াদী স্তৰৰ পাঠ্যক্ৰম পৰিকাঠামো অৰ্থাৎ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2022-এ প্ৰাক প্ৰাথমিক যতন আৰু শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। শিশু মেলাত শিশুসকলৰ পিতৃ মাতৃ তথা অন্যান্যসকলক জড়িতকৰণৰ দ্বাৰা প্ৰাক প্ৰাথমিক শিক্ষাৰ সজাগতা পৰিৱেশ গঢ় লৈ উঠিব। শিশু মেলাৰ জৰিয়তে প্ৰাক প্ৰাথমিক শ্ৰেণীৰ শিশুসকলে তেওঁলোকৰ পাৰদৰ্শিতা, কৌশল আৰু প্ৰতিভা তেওঁলোকৰ অভিভাৱক আৰু সমাজৰ আগত প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিব। শিশু মেলা সফল কৰি তুলিবৰ বাবে শিক্ষা খণ্ডসমূহে নিম্নলিখিত কাৰ্যসমূহ ৰূপায়ণ কৰিব লাগিব। এতিয়া আমাৰ বিদ্যালয়ৰ পৰ্যায়ত কি এক্টিভিটিজ কৰিব লাগিব, কি কাৰ্য ৰূপায়ণ কৰিব লাগিব সেই সম্বন্ধে জানো আহকচোন। ক, প্ৰাক প্ৰাথমিক শ্ৰেণী থকা প্ৰতিখন প্ৰাথমিক, মজলীয়া, মধ্য ইংৰাজী আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক আগতীয়াকৈ অৱগত কৰাব লাগিব। অৰ্থাৎ ব্লকসমূহে অৰ্থাৎ খণ্ড প্ৰাথমিক যি খণ্ড থাকে সেই খণ্ডসমূহে এই বিষয়ে অৱগত কৰিব লাগিব বিদ্যালয়সমূহক। শিশু মেলা পৰিকল্পনা আৰু পৰ্যবেক্ষণৰ বাবে খণ্ড পৰ্যায়ত খণ্ড সমল ব্যক্তি, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক আৰু খণ্ড গাণনিকলৈ খণ্ড মিছন সমন্বয়কৰ নেতৃত্বত এখন সমিতি গঠন কৰিব। শিশু মেলাত বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, শিশুৰ অভিভাৱক আৰু সমাজৰ অন্যান্য লোকক জড়িত কৰিব লাগিব। শিশু মেলাত প্ৰাক প্ৰাথমিক শ্ৰেণীৰ শিশুসকলক তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে বিভিন্ন কাৰ্যকলাপ কৰাৰ সুবিধা প্ৰদান কৰিব। এইবোৰৰ ভিতৰত যেনে গীত পৰিৱেশন, ভংগীমা গীত, যোগাসন, আবৃত্তি, সাধু কোৱা, নৃত্য ইত্যাদি এনেধৰণৰ এক্টিভিটিজ কৰিব লাগিব। সংশ্লিষ্ট শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকে অতি কম আয়াসতে প্ৰস্তুত কৰিব পৰা শিশু উপযোগী শিক্ষণ সামগ্ৰী প্ৰদৰ্শন কৰিব। শিশু শিক্ষাৰ বাবে বিদ্যালয়ত যোগান ধৰা বিভিন্ন শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰাক প্ৰাথমিক পৰ্যায়ৰ বিভিন্ন ধৰণৰ পুথিৰ প্ৰদৰ্শন কৰিব। সমাজৰ বিশিষ্ট ব্যক্তি, ককা আইতা, পাৰদৰ্শী ব্যক্তিৰ জৰিয়তে শিশুসকলক সাধু শুনোৱাৰ অনুষ্ঠান আয়োজন কৰিব। শিশুসকলে অংকন কৰা ছবি, কলাজ, ৰংগোলী আদিৰ প্ৰদৰ্শন কৰিব। শিশু মেলাৰ দিনা বিদ্যালয়খন সুন্দৰকৈ সজাই তুলিব। প্ৰাক প্ৰাথমিক শ্ৰেণীৰ শিশুসকলক শ্ৰেণীকোঠালৈ, মেলা উদযাপনৰ স্থানলৈ আদৰি অনাৰ ব্যৱস্থা কৰিব লাগিব। শিশু মেলাৰ দিনা বিদ্যালয়ত কোনো বিশিষ্ট ব্যক্তি অভিভাৱকৰ উপস্থিতিত বিদ্যালয় কৰ্তৃপক্ষই সম্প্ৰীতি ভোজৰ ব্যৱস্থা কৰিব লাগিব। শিশু মেলাৰ প্ৰতিটো কাৰ্যসূচীৰ মান বিশিষ্ট ফটো, চুটি ভিডিঅ'
মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কসকলে খণ্ডলৈ প্ৰেৰণ কৰিব লাগিব। প্ৰতিখন বিদ্যালয়ৰ পৰা উন্নত প্ৰদৰ্শন আগবঢ়োৱা 3জনকৈ শিশুক নিৰ্বাচন কৰি সেই তথ্য খণ্ড পৰ্যায়লৈ প্ৰেৰণ কৰিব লাগিব। পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'ব লগা খণ্ড পৰ্যায়ৰ শিশু মেলাত নিৰ্বাচিত শিশুসকলে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। বিদ্যালয় পৰ্যায়ৰ শিশু মেলা 22 জুনৰ পৰা 27 জুন 2023ৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব। মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কসকলে 21 জুনৰ ভিতৰত প্ৰতিখন বিদ্যালয়ত শিশু মেলা অনুষ্ঠিত কৰাৰ তাৰিখ আৰু সময়সমূহ খণ্ড পৰ্যায়ত দাখিল কৰিব লাগিব। ছাৰ বাইদেউসকল, আমাৰ বিদ্যালয়সমূহত অহা 22 জুনৰ পৰা 27 জুনলৈকে শিশু মেলা অনুষ্ঠিত কৰি এই এক্টিভিটিজসমূহ ৰূপায়ণ কৰিব লাগিব। গতিকে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনখিনি আপোনালোকৰ জ্ঞাতাৰ্থে শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ ইনফৰমেশ্যনখিনিৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব। চাই থাকিব ইউটিউবত আমাৰ চেনেল DP ইনফো এণ্ড গাইড। ধন্যবাদ।